हेलो गाइस আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বৰপিঠা বা তেল পিঠা বা ঢৌ পিঠা ৰেচিপি এটা বনাবলৈ লৈছো। এই পিঠাটো একচুয়ালি বহুত সহজকৈ বনাব পাৰি এনেকৈ বনালে, সেই কাৰণে ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো। আহকচোন এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এই চাউলখিনি মই 2 ঘণ্টামান সময় তিয়াই ৰাখিছিলো। এইখিনি হৈছে জহা চাউল আৰু আমপাখি চাউল। এতিয়া মই এই চাউলখিনি এনেদৰে তিতাভাগে এটা মিক্সি জাৰত দি দিম। মিক্সি জাৰত দি পেলাই এনেদৰে এখন চালনীৰ সহায়ত মই চালি ল'ম যাতে চাউলবোৰ গোটা হৈ নাথাকে। ইয়া গুড়খিনি মই পগাই ললো, গেছত পগাই আছো। এতিয়া গুড়খিনি পিঠাগুড়িখিনি দি দিছো। অকমান বেকিং দিছো, অকমান নিমখ দিছো, এয়া অলপমান ময়দা দি দিছো, এয়া অকমান চুজি দি দিছো। এই চুজিখিনি ভাজি থোৱা চুজি হয়। তাৰপৰা ইয়াত কেইটামান চফ গুটি দি দিছো। চফ গুটি দিলে একচুয়ালি বৰ ধুনীয়া গোন্ধ এটা ওলায়, কাৰণে মই এই পিঠাটোত চফ গুটি দিওঁ। ইয়াত দিয়া সকলোখিনি সামগ্ৰী মই নিজৰ এতিয়া আন্দাজ এইখিনি মতে দিছোঁ। ধুনীয়াকৈ খুব মতে ফেটিব লাগিব। পিঠাগুড়িখিনি এনেকৈ ধুনীয়াকৈ ফেটি ল'লোঁ। এতিয়া কেৰাহীখন পাতি দিছোঁ। কেৰাহী গৰম হৈছে, ইয়াতে ৰিফাইন দি দিম। তেল অকণমান সৰহকৈ লাগে ঢৌ পিঠাটো বনালে, তেতিয়া পিঠাকেইটা ভাল হয়। এয়া কেৰাহী তেল গৰম হৈ আহিছে, পিঠা দি দিম। দেখিছেনে পিঠাটো ধুনীয়াকৈ ফুলি আহিছে। এয়া আৰু এটা পিঠা দি দিলোঁ। একেলগে 2-3টা পিঠা বনালে সোনকালে হয়, নহ'লে বহুত সময় লাগে। এয়া ফাইনেলি বনাই হ'লগৈ কেইটামান। এইখিনি থৈ দিলোঁ, কাইলৈ বনাম। আপোনালোকে যদি ইচ্ছা কৰে এনেদৰে বনাই চাব পাৰে। আজিলৈ আহোঁ, নমস্কাৰ।